যোৱা মে মাহৰ 9 তাৰিখে আমাৰ গাঁৱত বিহু মেলা পতা হৈছিলে। সেই বিহু মেলাত গীত পৰিৱেশন কৰিবৰ কাৰণে আমাৰ সকলোৰে মৰমৰ সকলোৰে চিনাকি ধন্তি দাস দাক মতা হৈছিলে। সেয়েহে ধন্তি দাস দা আহি উপস্থিত হৈছেহি আৰু উপস্থিত হোৱাৰ লগে লগে খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হৈছে। যিহেতুকে গোটেই ৰাতিটো গীত গোৱাৰ কথা আছে, সেয়েহে ইয়াত দেখিবলৈ পাইছে ধন্তি দাই খাদ্য গ্ৰহণ কৰি আছে। আৰু খাদ্য গ্ৰহণ কৰি থকা অৱস্থাতে লাইটটো গুচি গ'ল, তাৰ কাৰণে দুখিত। তথাপিও মোবাইল জ্বলাই হ'লেও ধন্তি দাই খাদ্য গ্ৰহণ কৰি আছে, তাৰ বাবে বহুত বহুত ধন্যবাদ ধন্তি দা। আৰু সেয়া কাৰেণ্টটো আহি পালে লাইটটো আহিলে আৰু ধন্তি দাক আপোনালোকে দেখিবলৈ পাইছেই খাদ্য গ্ৰহণ কৰি আছে। যিহেতুকে মই কৈছোঁৱেই গোটেই ৰাতিটো গীত গোৱাৰ কথা আছে। আৰু ধন্তি দাৰ লগত বাদ্যযন্ত্ৰত সহযোগ কৰা সকলোৱে একেলগে খাদ্য গ্ৰহণ কৰি আছে। আৰু সকলোকে নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিহু মেলালৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। বহুত ভাল লাগিল অহাৰ কাৰণে। আৰু আপোনালোকে দেখিবলৈ পাইছে, মই দেখুৱাই আছোঁ ধন্তি দাই ইয়াত খাদ্য গ্ৰহণ কৰি আছে ধুনীয়াকৈ। আৰু আমাৰ সকলো কমিটিৰ ল'ৰাসকলে আহি ভিৰ কৰিছে, ধন্তি দাক আহি ভিৰ কৰিছে, সকলোৱে আদৰণি জনাইছে আৰু সকলোৱে ভাল পাইছে, আনন্দ পাইছে ধন্তি দাক কাষতে পাই আজি। আৰু এনেকৈ ধন্তি দাই খাদ্য গ্ৰহণ কৰি আছে, মই দেখুৱাই আছোঁ আপোনালোকক। ধন্তি দাই খাদ্য গ্ৰহণ কৰি আছে আৰু খাদ্য গ্ৰহণ কৰিয়েই ইয়াৰ পৰা পোনে পোনে গাড়ীত উঠি আমাৰ বিহু মঞ্চলৈ যাব। আৰু বিহু মঞ্চলৈ গৈ ধন্তি দাৰ গীতৰ শৰাই আগবঢ়াব। আপোনালোকে চাই থাকক, শেষলৈকে দেখিবলৈ পাব। মই যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। যিহেতুকে ধন্তি দাস দাৰ গীতৰ অনুষ্ঠান আৰু আপোনালোকেতো জানেই বেয়া নহয়েই। আৰু সেয়া এনেকৈ সকলোৱে খাদ্য গ্ৰহণ কৰি আছে আৰু আমাৰ কমিটিৰ ল'ৰাসকলে আহি আলপৈচান ধৰিছে, তাৰ বাবে আমাৰ কমিটিৰ ল'ৰাসকলকো বহুত বহুত ধন্যবাদ জনাইছোঁ। এনেকৈয়ে ধন্তি দাই খাদ্য গ্ৰহণ কৰিছে, লগতে আমিও ধন্তি দাৰ লগতে আছোঁ। আৰু মই দেখিবলৈ পাইছোঁ মই এনেকৈ বহিয়েই আছোঁ, ধন্তি দাৰ লগতে আছোঁ বুলি ক'লেও বেয়া নহয়। ইতিমধ্যে ধন্তি দাৰ খাদ্য গ্ৰহণ কৰা হৈছেই, সম্পূৰ্ণ হৈছেই। ধন্তি দায়ো আমাৰ ইয়ালৈ আহি বেয়া পোৱা নাই, খুব আনন্দ পাইছে, ফূৰ্তি খুৱাইছে, দেখিবলৈ পাইছেই ধন্তি দাৰ মুখৰ হাঁহিতে। আৰু সকলোৰে ইতিমধ্যে হৈছেই খাদ্য গ্ৰহণ কৰা, সকলোৱে হাত ধুবৰ কাৰণে উঠি গৈছে, ধন্তি দাৰো হৈছেই। ধন্তি দাই কথা পাতি আছে, হাত ধোৱা নাই, ধন্তি দাৰো হাত ধুব। আৰু ধন্তি দাক লগ পাই সকলোৱে ইয়াত চেলফি উঠাত ব্যস্ত হৈ পৰিছে, ধন্তি দাক কাষতে পাই সকলোৱে উৎফুল্লিত হৈ পৰিছে। ধন্তি দাই এতিয়া হাত ধুবলৈ উঠি যাব। কিয়নো মন আজি